Hello everyone, আশা কৰিছো সকলোৰে ভাল মোৰো ভালেই আজি মই যাম এখন সেলনত আমাৰ ইয়াত জয়পুৰত নতুনকৈ ওপেনিং কৰিছে যোৱা কালিহে ওপেনিং কৰিছে তো মই এতিয়া তাতে যাম বুলি ওলাব লৈছো তো ৰেডি হোৱা নাই গা পা ধুই ললো আৰু ফেচটো ধুনীয়াকৈ ময়শ্চাৰাইজ কৰি লৈছো তো আজি ভাবিছো আপোনালোকক মই মোৰ ডেইলি যেটো সিম্পল মেকআপটো দেখাও কি লগাও কি মই ইউজ কৰো হেতুকে আপোনালোকক দেখাম আৰু বেকগ্ৰাউণ্ডটো অলপ ইগনোৰ কৰিব কাৰণ ঘৰ বনাই আছে হোৱা নাই ভালকে হেতু কাৰণে আৰু ভিডিও কোৱালিটিও চাগে ইমান ভাল নহব তো অলপ মিলাই ল'ব আৰু আপোনালোকে ফেচটো মই ময়শ্চাৰাইজ কৰি লৈছো ময়শ্চাৰাইজাৰ মই ইউজ কৰিছো বায়োটিকৰ এয়া চাই লওক আৰু এতিয়া মই ইউজ কৰিম প্ৰাইমাৰটো মই সুগাৰৰ ইউজ কৰিছো স্ক্ৰিনত চাগে অলপ উলুটাকে আহিছে চাগে সুগাৰৰ প্ৰাইমাৰ ইউজ কৰিছো তো প্ৰাইমাৰটো মই লগাই লওঁ ফাউণ্ডেশ্যন লগাম ফাউণ্ডেশ্যনৰ বাবে মোৰ ওচৰত তিনিটা আছে মই তিনিটা থৈ দিছোঁ ইয়াৰ ছেটবোৰ বেলেগ এইটো অলপ ফেয়াৰ স্কিনৰ হয় এইটো মোক মিলি যায় বাৰু এইটো অকল ইউজ কৰিলেও হৈ যায় আৰু এটা অলপ ডাৰ্ক থৈ দিছোঁ এইটো হৈছে মিলানীৰ আৰু এইটো হৈছে PSCৰ পেকৰ আৰু এইটো ফৰএভাৰ 52 মই ইউজ কৰি ল'ম এইটো ফৰএভাৰ 52 ফাউণ্ডেশ্যনখন এতিয়া মই স্পঞ্জটো লৈ লৈছোঁ আৰু তাতে মই সেটিং স্প্ৰে অলপ মাৰি লৈছোঁ আৰু এতিয়া মই ধুনীয়াকৈ ব্লেন্ড কৰি লওঁ আৰু আপোনালোকৰ যদি ইয়াত চকুৰ তলত এনেকৈ কলা দাগ থাকে তেনেহ'লে আপোনালোকে ইয়াত কনচিলাৰ ইউজ কৰিব পাৰে মোৰ ওচৰত ফৰএভাৰ 52ৰ কনচিলাৰখন আছে এইটো বহুত ভাল আপোনালোকে ইউজ কৰিব পাৰে যেহেতু মোৰ ইমান কলা নাই সেইকাৰণে মই ইউজ নকৰোঁ অকল মই ফাউণ্ডেশ্যনটোহে ইউজ কৰোঁ তো এতিয়া মই ধুনীয়াকৈ ব্লেন্ড কৰি ল'লোঁ আৰু এতিয়া ডিঙিত অলপ লগাম ফাউণ্ডেশ্যন কাৰণ মুখত যদি লগাওঁ ডিঙিত নলগাওঁ তেতিয়াহ'লে বেয়া দেখে ইফালে ফেচটো ধুনীয়াকৈ বগা হৈ থাকিব আৰু ডিঙিটো কলা হৈ থাকিব সেইটো কাৰণে আপোনালোকে ডিঙিটো নেপাহৰিব ডিঙিটোত লগাবই তো ডিঙিটো মই অলপ ফাউণ্ডেশ্যন লগাই লওঁ আজি কম্পেক্ট পাউডাৰটো ইউজ কৰিম মই PSCৰ প্ৰথমতে মই লগাই লওঁ সেটিং পাউডাৰটো এতিয়া মই লগাম কম্পেক্ট পাউডাৰ আৰু মোৰ কম্পেক্ট পাউডাৰটো চক নাই শেষ হ'বলৈ হ'ল আৰু মই কম্পেক্ট পাউডাৰটো ইউজ কৰিছোঁ PSCৰ নৰ্মেল মেকআপতো মই একো কণ্ট্ৰলিং নকৰোঁ কিন্তু মই নজটো কৰোঁ কাৰণ নজটো দেখিছে নাই মই অলপ কণ্ট্ৰল কৰোঁ তাৰ বাবে মই ব্ৰাউন কালাৰটো লৈ লৈছোঁ কণ্ট্ৰলিঙৰ আপোনালোকে অলপ ব্ৰাউন শ্বেডৰ লৈ ল'ব লাইট ব্ৰাউন তো এনেকৈ আঙুলিত অলপ ল'ব লৈ এডোখৰত এনেকৈ অলপ লগাই দিব ৰিজাল্টটো ডাইৰেক্ট দেখা পাব এয়া চব লাগিছেনে জোঙা অলপ এয়া হৈ গ'ল আৰু মই একো নকৰোঁ কণ্ট্ৰলিংটো ইমানটোৱে হৈ গ'ল মই আৰু কণ্ট্ৰলিং নকৰোঁ নালাগে আৰু নৰ্মেল মেকআপবোৰত ইমান কণ্ট্ৰল কৰি থাকিব নালাগে পাৰ্টি মেকআপ হ'লে কৰিব পাৰি তো সেইবোৰ পাৰ্টি মেকআপ সেইবোৰ মই বেলেগকৈ দেখাম বাৰু এদিন ভালকৈ মেকআপৰ ভিডিঅ' বনাম আৰু যদি লাগে আপোনালোকে কমেণ্ট কৰিব যে বনোৱা তেতিয়া মই বনাম আৰু মই একদম শেষত এতিয়া সেটিং স্প্ৰেটো মাৰি লওঁ মই সেটিং স্প্ৰে সুইচ বিউটি ইউজ কৰিছোঁ এয়া মই অনলাইনৰ পৰাই লৈছিলোঁ এইটো মই নৰ্মেলি এইটোৱে ইউজ কৰি থাকোঁ বেলেগ আছে বাৰু মই সেইটো ইউজ নকৰোঁ কেতিয়াবা ধৰক তেতিয়াহে ইউজ কৰোঁ নৰ্মেলি এইটো ইউজ কৰি থাকোঁ আৰু কাৰণ প্ৰডাক্টবোৰ বহুত বেছি দাম তো মই এইবোৰে ইউজ কৰোঁ আৰু এইটো ৰিজাল্টটো বহুত ভাল মানে তাৰ বাবে আপোনালোকে প্ৰথমতে অলপ দূৰত ল'ব লৈ চকুটো বন্ধ কৰি ল'ব আৰু মুখটো বন্ধ কৰি ল'ব মানে বেয়া আৰু মেকআপটো মোৰ হৈয়ে গ'ল আৰু মই আইব্ৰ' নবনাওঁ আৰু কাৰণ এনেকৈ নৰ্মেলি মই নবনাওঁ এয়া চব আইব্ৰ'টো ঠিকেই আছে আৰু নবনাওঁ এনেও মই এতিয়াতো আৰু চেলনত যাব আছে কি বনাই থাকিম তো এতিয়া অলপ মাস্কাৰাটো লগাই লওঁ মাস্কাৰা মই ইউজ কৰিছোঁ হাইপাৰ কাৰ্ল ৱাটাৰপ্ৰুফ হয় এইটো মেবলিনৰ হয় আপোনালোকে অনলাইনতো পাই যাব মেবলিনৰ
এইটো বহুত ভাল মানে মই এইটোৱে ইউজ কৰি আছোঁ যেতিয়াৰ পৰা ইউজ কৰিছোঁ মাস্কাৰা তেতিয়াৰ পৰা মই এই মাস্কাৰাটোৱে ইউজ কৰিছোঁ আপোনালোকে এইটো এবাৰ ইউজ কৰি চাব যিসকলে কৰা নাই বহুত ভাল এতিয়া হৈ গ'ল মোৰ মাস্কাৰা লগোৱা এইবোৰ হৈ গ'ল এতিয়া চাগে ভালকৈ ধৰিব পৰা নাই কাৰণ মই লাইটটো ইউজ কৰা নাই লাইটটো ভালকৈ অহা নাই তো এতিয়া মই লিপষ্টিকটো লগাই লওঁ তাৰপিছত হৈ যাব আৰু চুলিটো ধুনীয়াকৈ খনিয়াই লওঁ তাৰপিছত মেকআপটো হৈ গ'ল আৰু ইমানটোৱে মই মেকআপ কৰোঁ ক'ৰবাত ইয়াতে ওচৰে পাজৰে গ'লে মানে ধৰক এতিয়া বিয়া বাৰু হ'লে অলপ ইয়াতে অলপ বেছি কৰোঁ ব্লাছাৰ কিবা কিবি লগাওঁ কিন্তু মই নৰ্মেলি ব্লাছাৰ আৰু কণ্টৰিং এইবোৰ নকৰোঁ নচত অলপ কণ্টৰিং কৰোঁ সেইটোৱে বাকী এনেকৈ বেলেগ মেকআপ এনেকৈ নাই মই আইব্ৰ' এনেকৈ মই নবনাওঁ ধৰক পাৰ্টি মেকআপত হ'লে তেতিয়া অলপ কৰোঁ ইয়াতকৈ অলপ বেছি কৰোঁ আৰু মেকআপটো আৰু আজি মেকআপটো ইমানেই এতিয়া মই ফুল ৰেডি হৈ লওঁ তাৰপিছত লগ পাই আছোঁ মই হৈ গ'লোঁ ৰেডি আৰু এতিয়া ওলাব লৈছোঁ চুলি তুলি ফনিয়াবলৈ ভালকৈ নহ'লে কাৰেণ্ট গুচি গ'ল ভাবিছিলোঁ অলপ ষ্ট্ৰেইট কৰিম হ'ব আৰু এনেকৈ ওলাই যাওঁ এতিয়া বলক ওলাই যাওঁ ভিডিঅ'টো চাই থাকিব গৈ আছোঁ এতিয়া লগৰজনী ৰখি আছে অলপ আগত আছে তাইও লগতে যাব এতিয়া চেলনটো যামেই তাৰ আগতেই আমি মৃদুলদাৰ ওচৰত যাম মৃদুলদাক আপোনালোকৰ লগত চিনাকি কৰাই দিছিলোঁ যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকে গম পায় বাৰু কোন হয় মৃদুলদা তো তেওঁৰ ঘৰতে যাওঁ মানে লগৰজনী কিবা এটা কাম আছে বুলি কৈছে তো সেইটো কামৰ কাৰণে এবাৰ মৃদুলদাৰ ঘৰত সোমাই লওঁ তাৰপিছত গৈ আছোঁ চেলনত আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু লগৰজনী চক তাই একদম মানে ভিডিঅ' বনাই বিজি আৰু আজি দুজনী মানে পটককৈ ওলাই আহিছোঁ ভিডিঅ' বনাম বুলি এনেকৈ একো প্লেনিং নাছিলে তো পূজাও আহিছে যিহেতু অলপ আৰু নিজকেতো ধুনীয়া কৰিব লাগিব ইমান ধুনীয়া ছোৱালী নহয় তথাপিও অলপতো ঠিক কৰিব লাগিব কাৰণ মোৰ ইমান পাৰ্লাৰ যোৱা নহয় দেই চেলনত মোৰ ইমান কাম নাথাকে বাৰু যি কৰোঁ ঘৰতে তথাপিও ভাবিলোঁ এবাৰ অলপ যাওঁ অলপ থ্ৰেডিং চেডিং কৰোঁ নিজে কৰি অলপ বেয়া হৈ থাকিলে তো এইটোৱেই অকণমান সাজিব লাগিব অলপ ধুনীয়া হ'ব লাগিব সেইটো কাৰণে ওলাই আহিছোঁ দুজনী তাই যিটো কামৰ কাৰণে আহিছিলে কামটো নহ'ল বাৰু দুজনী ঘূৰি আহি গ'লোঁ কিছুমান ডকুমেণ্টছ তাই আনিব পাহৰি থাকিলে মানে আৰু কেইটামান লাগিছিল তাই চাগে গমো নাপালে তো এতিয়া কামটো নহ'ল এতিয়া আৰু চেলনলৈ যাওঁ যিহেতু তাতে আহিছিলোঁ মেইন কামটো কৰি লওঁ আমাৰ পূজা আহিলে যে জেলেপি আৰু বনোৱা আৰম্ভ হ'লেই আমি খালোঁ এবাৰ এয়া মণ্ডপ বনাই আছে খানাৰ সন্মুখত এয়া পূৰা মণ্ডপ বনাই আছে এতিয়া আমি আহি পালোহি এয়া ষ্টাইলিটি ইউনিছেক্স চেলন জয়পুৰ আপোনালোকে ইয়াত জয়পুৰ চাৰিআলিৰ ফালৰ পৰা যদি আহে জয়পুৰ ৰেইন ফৰেষ্ট গেটৰ ফালে আহিব সিফালৰ পৰা আহিয়ে একদম ওচৰতেই পাই যাব মানে বেছি দূৰ যাবলগীয়া নহয় এয়া চাওক ইয়াতে ইনষ্টাগ্ৰাম ID আৰু কণ্টেক্ট নম্বৰ দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে বাৰু ইয়াত কণ্টেক্ট নম্বৰটো দি থোৱা আছে আৰু যিহেতু ইউনিছেক্স চেলন হয় ইয়াত পুৰুষ মহিলা সকলোৰে ছাৰ্ভিচ দিয়া হয় আপোনালোকে এবাৰ আহি চাব কেনেকৈ হয় ছাৰ্ভিচটো তেতিয়া গম পাব আজি আমিও ইয়াত প্ৰথমবাৰ আহিছোঁ যিহেতু তো চাই ল'ম কেনেকৈ হয় ছাৰ্ভিচটো তাৰপিছত আপোনালোকক জনাম বাৰু এতিয়া অনাৰৰ ওচৰত আমি আহিছোঁ তেওঁ জনাব যে ইয়াত কি ছাৰ্ভিচ দিয়া হয় আৰু ষ্টাফ কেইজন আছে তো আপুনি অলপ কৈ দিয়ক আমাৰ ফাৰ্ষ্ট থ্যাংক ইউ জনাইছোঁ বাক আমাৰ চেলনত ভিজিট কৰাৰ কাৰণে আমাৰ ষ্টাফ 4জন আছে 2জন লেডিছৰ কাৰণে যিহেতু ইউনিছেক্স পাৰ্লাৰ হয় লেডিজ 2জন আছে আৰু জেন্টছ 2জন আছে আপোনালোকে জয়পুৰ অঞ্চলৰ নিচাই কাষতে থাকিলে আহিব আৰু ভিজিট কৰিব সকলো ধৰণৰ ছাৰ্ভিচ চলি পাব আপোনালোকে বিউটি চেলনত যিখিনি ছাৰ্ভিচ থাকে আৰু পূজা অফাৰ চলি আছে যিহেতু পূজা বতৰ সকলোৱে আহিব আৰু তাৰে কামনা কৰিলোঁ আৰু ডিছকাউণ্ট চলি আছে পূজাৰ বাবে আপোনালোকে ভিজিট কৰিব সকলো পাব আপোনালোকে ছাৰ্ভিচ মই যদি পাৰোঁ মই ডিছকাউণ্টটো কৈ দিম বাৰু কেনেকৈ অফাৰটো কেনেকৈ কি চলি আছে আৰু এতিয়া সোমালোঁ এয়া আপোনালোকক মই আৰু কৈ দিয়ক অপেনিং ডেটটো কৈ দিয়ক অপেনিং কৰিছোঁ 18 অক্টোবৰত আমাৰ আৰু লোকেশ্যনটো কৈ দিয়ক যাতে আহিবলৈ সুবিধা হয়
মই লোকেশ্যনটো কৈছোঁ বাৰু জয়পুৰ চাৰিআলিত আপোনালোকে যদি আহে সিফালৰ পৰা আহি আপোনালোকে যিটো ৰেইন ফৰেষ্ট গেট আহে সিটো ছাইডে আহি দিলে মানে বেছি আহিবই নালাগে তাৰ পৰাই আপোনালোকে দেখা পাবই চেলনটো অঁ আমাৰ ফোন নম্বৰো দিয়া আছে ইনষ্টাগ্ৰাম আইডিও দিয়া আছে আপোনালোকে তাতো কণ্টেক্ট কৰিব পাৰিব ফোন মাৰিলে হ'ল আৰু অঁ ইনষ্টাগ্ৰাম আইডিটো এবাৰ কৈ দিয়ক ইনষ্টাগ্ৰাম আইডিটো ষ্টাইলিটি ইউনিচেক্স চেলন _ জয়পুৰ নামটো সেইটোৱে চেলনখনৰ নাম লিখা আছে থাকিব পাৰিব অঁ এয়া মই দেখালোঁ বাৰু তাত আৰু এবাৰ চাই লওক আপোনালোকে কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নম্বৰ দিয়া আছে আৰু ছাৰ্ভিচৰ বিষয়ে ডিটেইলছত সুধি ল'ব পাৰিব এতিয়া আপোনালোকক মই এবাৰ দেখাই দিওঁ চেলনখন চাওক ইয়াতে মোৰ লগৰ ছোৱালীজনী আছে আকৌ তাই পূৰা পূজা মানে থ্ৰেডিং কৰিলেই আৰু এতিয়া মই অলপ থ্ৰেডিং কৰাম বুলি ভাবিছোঁ তো লগতে আছে লগৰজনী তাই অনন্যা কাশ্যপ জানো বাৰু তাক আমি অকু বুলি মাতোঁ ঘৰত অকু বুলি মাতে তো মৰমতে অকু বুলি মাতোঁ আৰু গোটেইকেইজনী আপোনালোকে চবে মামনিৰ ভিডিঅ'বোৰত লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তাই খুবেই ভালদৰে ভিডিঅ'বোৰ বনাই আছে বিশেষকৈ কেক বনোৱাই হওক বা ডেইলি লাইফষ্টাইলেই হওক তাই দুইটাই ধুনীয়াকৈ চলাই নি গৈ আছে তো আশা কৰিলোঁ আপোনালোকে তাই চেনেলটোক মৰম দিব থেংক ইউ আৰু আপোনালোকে মোক মৰম দি যাব কাৰণ লগৰজনীয়ে কৈছে ৰিকুৱেষ্ট হয় তাই তো এতিয়া তাই থ্ৰেডিং কৰা হৈ গ'ল এতিয়া মই থ্ৰেডিং কৰিব আপোনালোকে চাওক মই এতিয়া থ্ৰেডিং কৰিম বাৰু তো আপোনালোকে দেখা পাবই বাৰু কেনেকৈ হ'ব থ্ৰেডিংটো তো আপোনালোকে চাই ল'ব তাৰপিছত যদি ভাল পায় তেতিয়াহ'লে আপোনালোকে আহিব পাৰিব জয়পুৰৰ বিশেষকৈ জয়পুৰৰ ছোৱালীকেইজনী ছোৱালী মহিলা যিয়ে নহওক গোটেইকেইজনী আৰু পুৰুষৰো ছাৰ্ভিচ দিয়া হয় ইয়াত তো আপোনালোকে আহিব পাৰিব এবাৰ थ्रेडिंग कोई দিব আজি आपका नाम बोल दीजिए मेरा नाम मामू ऐसे तो नामसाई से है तो अभी नया समय खुला है तो नया स्टाफ और पहले तो मैं बेंगलोर करती थी अभी यहाँ पे आ गई आप अभी यहाँ में बैठते हैं जयपुर में रह रहे हैं रेंट में এতিয়া বাজনী জয়পুৰতে থাকে বুলি কৈছে তাই নামচাইৰ হয় আৰু বাজনী মানে অসমীয়া নেজানে তো ময়ো ভালকৈ হিন্দী নেজানো সুধি আছোঁ আৰু যেনে তেনে তো বাও মানে ক'বলৈ কষ্ট হৈছে ইয়াত থাকিলে বাৰু একদম শিকি যাব অসমীয়া টেনশ্যন নাই এবছৰমান থাকিলে ধুনীয়াকৈ শিকি যাব এতিয়া বাই মোক থ্ৰেডিং কৰিব তো আপোনালোকে চাই থাকক ভিডিঅ'টো হৈ গ'ল এতিয়া আপোনালোকে জনাব কেনেকৈ লাগিছে মই ভালে পাইছোঁ বাৰু ধুনীয়া হৈছে তো আপোনালোকে এবাৰ আহিব ইয়াতে চাৰ্ভিচ লৈ চাব কেনেকৈ হয় আপোনালোকে ভাল পায় মই কিন্তু ভাল পাইছোঁ ভালে দেখিছোঁ মোৰ থ্ৰেডিংটো ভালে হৈছে তো বাজনীয়ে কৰি দিছে দেখাই দিব এই বাজনীয়ে কৰি দিছে ধুনীয়াকৈ কৰি দিলে আৰু এতিয়া আমি গম পাইছোঁ যে ইয়াত অনাৰ দুজন বুলি পাৰ্টনাৰশ্বিপত কৰিছে তেওঁলোকে তো জানি ভাল লাগিলে আৰু ইয়াত জয়পুৰত যিহেতু এনেকুৱা চেলন নাই প্ৰথমবাৰ ইয়াত খুলিছে তো জয়পুৰৰ যিমান ছোৱালী মহিলা যিসকল আছে তেওঁলোকে আহিব পাৰে পূজাৰ বতৰ অফাৰ ল'ব পাৰে ধুনীয়া ধুনীয়া অফাৰ লগতে পুৰুষো আহিব পাৰে পুৰুষ যিসকল পুৰুষ আছে তেওঁলোকে আহিব পাৰে অফাৰ ল'ব পূজাৰ অফাৰ নেৰিব মানে ইয়া আমাক এতিয়া জেলেপি খুৱাইছে দেই মই বাহঁতে লৈছোঁ থেংক ইউ দুটা উঠি আহিলে হ'ব নাই বাৰু মোৰ মানে আজি দিনটো ভাল অকু একেবাৰে এটা লৈছোঁ দুটা উঠি আহিছে একদম আৰু লগৰজনী এতিয়া চুলি কাটি আছে ঐ তাই আৰু বেছি ধুনীয়া হ'ব আজি মোক খাই শেষ হৈ খাবা নালাগে হৈ গ'ল মই দুটা পাই গৈছোঁ আৰু ইয়াতে ট্ৰেইনিঙো দিয়া হয় বুলি কৈছে যিসকলে শিকিব বিচাৰে তেওঁলোকে আহিব পাৰে ডিচেম্বৰৰ পৰা আৰু ডিচেম্বৰৰ পৰা ট্ৰেইনিং দিয়া হ'ব বুলি কৈছে এতিয়া মোৰ ট্ৰেইনিং কৰা হৈ গ'ল তাই চুলিটো ষ্ট্ৰেইট কৰাই ল'লে তাইও খুব ভাল পাইছে মানে ছাৰ্ভিচটো পাই আৰু আজি ব্লগটো আৰু মই বেছি দীঘল নকৰোঁ ইমানতে শেষ কৰিম আজিলৈ ইমানেই যদি আপোনালোকে ভাল পাইছে চাই ভিডিঅ'টো আজি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব যে কিবা বেয়া পাইছে আৰু যদি ভাল পাইছে তেনেহ'লেওতো কমেণ্ট কৰক একো আহিবা বুলি কৈ দিয়া আৰু ইয়াত সকলোৱে আহিব এবাৰ হ'লেও ছাৰ্ভিচটো লৈ চাব তেতিয়া খুব ভাল পাব আৰু আজি ব্লগটো মই ইমানতে শেষ কৰিছোঁ এবাৰ মই চবকে দেখাই দিওঁ
এয়া চাই লওক আৰু ইফালে দাদাজনো আছে দেই বহি আছে আৰু ইমানেই অন্য এটা ভিডিঅ'ত আকৌ লগ পাম সকলোকে টাটা বাই বাই